बे समाव लानानै फैदों बाक्सानिफ्राय मोनसे गिदिर खौरां बाक्सानि सिमला धेमदेमायाव मोनसे गिख्रंथाव आरो समखिनाय जाथाय मानिक बर' मुंनि सुबुंखौ खास्रि बिस्रि गोबाव हाथियारजों बुथारदों ना हमनायखौ मिरु खालामनानै गंनै नखरनि गेजेराव जायो दान्थे बिदान्थि जाथायखौ लानानै गंनै नखरनि गेजेराव दान्थे बिदान्थि जानायनि उनाव जादों गिख्रंथाव बुथारनाय जाथायनि सायाव धेमदेमा गामिनि बिसि फिसाय मनरन्जन दास आरो चन्द्रना दासनि हेंथायै बुथारनायनि गोख्रों अजद लोगोसे अजद बायदियै सिमला पुलिसा सानैबो बिसि फिसायखौ खायो जाथायनि सोमोन्दै गुवारै मिथिनो थाखाय पुलिसा दायनिगिरि बिसि फिसायनि सायाव सोंथि खालामगासिनो दं होनना बे समाव मिथिनो मोननाय जादों गुबुन फारसेथिं थैनाय मानिक बर'नि बिसि आरो फिसाज्लाखौबो बुथारनो नागिरनायनि गोख्रों अजद दायनिगिरिनि सायाव जाथायथिलियाव सिमला पुलिसजों लोगोसे बाक्सा पुलिसाबो नुजाथियो बुथारनायनि आन्दोआव सोरबा दंबावो नामा होनना पुलिसा नायबिजिरो जाथायनि सायाव सैनांनाय नखरा थार बिजिरनायखौ मोननो थाखाय गोख्रोङै दाबि खालामो लोगोसे दायनिगिरिफोरनि सायाव गोख्रों साजा मोननांगौनि मिजिंथिदों सैनांनाय नखरा তিৰি মৰতে আহি জালৰ মাছ চুৰ কৰি চাৱা বুলি খেদি আহি মোৰ চলিটোক মাৰছে মাৰি মাত্ৰ মুখে চুখে বোলে তেজ চলছে তাৰ আমি খুদবা গেলো কি কাৰণত মাৰলি মোৰ চলিটোক খুদবা যাওঁতে আমাক ডাঙৰ ল'ৰাটো আগে গৈছে মোৰ ভাইক কিয় মাৰবা লাগে এনেকে যাই মাত্ৰ আলোচনা কৰবা গৈছিল যাই বাটত বুকত ধৰি ঘৰত টানি লৈ গৈছে দেখোন যাই মাত্ৰ আমি আৰু গেলো কিয় আহি পোৱা নাই আমি দাউৰি দাউৰি গেলো আমি গেলি মাৰি আছিল তেখেতে লগ লাগি ধৰি মাত্ৰ মাৰাতে মই গুচালো নিজৰ ল'ৰাক ধৰি আনবা তেখেতে তাৰপিছত আৰু আমাকো খেদি খেদি মাৰছে সেই কৰি আমাক ঘৰ খেদি মাৰবা আহিছে বুলি আমিতো মাৰবা যোৱা নাছিলো মোৰ ল'ৰাক আনবা গৈছো মোৰ স্বামীক আনবা গৈছো ধৰি তেখেতক এক কোবতে বাগৰাই থৈ বাটত মাৰি আছে চটকি আমাক নিয়াই লাগব এই ল'ৰা দুটাক মই কেনেহেন চামলি এই সৰু ল'ৰাটোক কেনেকে চামলিম মই সেই লোহাৰ চিট খন্তা যি বুলি কয় চাবুলেদি মাৰিছে আৰু কেকৰি দাও লৈছে দেখোন আৰু জুং জাতি লৈ হানছে মাৰছে তাহাৰ গোটেই মাখায়ে নাম তাহাৰ ঘৰৰ মানুহ মন মাৰিছে আৰু প্ৰাণজিত সেইকেইটা মাৰিছে মাকৰ নাম কি জাল পাতা মানে আমি পাতা নাই ল'ৰাটো বৰশী মাৰিবা গৈছিল বৰশী মাৰিবা যাওঁতে আৰু ল'ৰাটোক মাছ চুৰ কৰি চাওঁ বুলি তেখেতে কৈছে কৈ আৰু খেদি আহি তিৰি মৰতে খেদি আহি মাৰছে মাৰি কিন্তু তাই বোলে পানীতে নামা নাই বেলেগ গাঁৱৰ ল'ৰা দুটা আহিছিল বোলে সৰু ল'ৰা বাচ্চা সৰু তো তাহোন বোলে নামছিল পেগত নামছিল তেখেতে তাহোন নামাতে আৰু তাক বুলি ধৰি তাকহে মাৰছে তাৰমানে আমাক ন্যায় লাগে মানুহটোকতো মাৰি ফেললাকে মৰাটোৰ মানিক বড় আমাক ন্যায় লাগে এই চলিটোক মই কেনেহেন পঢ়াম কেনেহেন ডাঙৰ কৰিম কি বুলি ডাঙৰ কৰিম আমাক ন্যায় লাগিবয়ে এতিয়া লৰবা নৰো হয় এইগিলা খুন গিলাই আৰু মাথাৰে চিলানি মাৰিছে মোক মোৰ ধৰাতে আমাক ন্যায় লাগে সি পুৰুষ এটা হয় পৰত তিৰি এটা হাত দাঙিব পাৰে নাকি আছে নাকি এনেহেন নিয়ম আপোনাৰ নাম কি আছিল সাবিত্ৰী বড় এনেহেন নিয়ম আছে নাকি তাৰমানে অন্যায় হত্যা কৰিছে তেওঁলোকৰ ন্যায় বিচাৰ পাবই লাগিব কাৰণ কি ৰাস্তাত আগুৰি কিনে মাৰপিট কৰা ডেগাৰ হানা এনেকুৱা কামটো নচলে না মতাটো বেলেগ কথা মাইকীটোকো মাৰিছে এনেকে গোটেই পৰিয়ালকে মাৰিছে গতিকে এই ক্ষেত্ৰত চৰকাৰে বিষয়ে আলোচনা কৰি গৈছে তেওঁলোকৰ বিষয়ে ইয়াতে আহি কিনে তেওঁলোকক কৈছে যিখিনি আমি সম্ভৱ পাৰিম এইখিনি আমি কাম কৰিম কিন্তু ইয়াৰ নীতিটো হ'ব লাগিব তাৰমানে আৰু এতিয়া মানুহ ধৰিছে ন মানুহজন ধৰি নিয়া বুলি শুনা পাইছো মই মেডিকেলৰ পৰা লগতে আহি পাইছো ধৰিছে মনো আৰু তেওঁৰ পত্নীটোক নিয়া বুলি শুনিছো বৰ্তমান বাকীখিনি মই গম পোৱা নাই কেইজনমান জড়িত আছে দাদা তাতে শুনা মতেদি তেওঁলোকৰ মাক দুটা ভায়েক আৰু মনৰ পত্নী থকা বুলি শুনা পাইছো বাকী পলাই আছে নেকি বাকীখিনি মই গম পোৱা নাই মই 5:30-6টাত আহি পাইছো মেডিকেলৰ পৰা কি বিচাৰে আপোনালোকে আমাৰ যুক্তি ন্যায়টো লাগে তাৰমানে বুজি এইটো যে মোৰ ভাই মৰিল কিয় মৰিল ইয়াৰ বিচাৰ ন্যায়টো সঠিক উত্তৰ দিব লাগে কিহৰ কাৰণে হৈছিল সংঘাতটো মই জনা মতে তাৰমানে কিবা সাধাৰণ সৰু মাছৰ কাৰণে লগাবলৈ শুনিছিলো কিন্তু যিবিলাক গৃহস্থই তাৰমানে বাধা দিব গৈছিল কথাটো আলোচনা কৰিব গৈছিল খেতি যোৱা নে মাৰাৰ কাৰণে তেওঁলোকে আগুৰি কিনে ৰাস্তাতে মাৰিছে কিহেৰে আক্ৰমণ কৰিছে
এটা দেখাত তাৰমানে দুইফালেদি কিহেৰে সানিছে গম পোৱা নাই মেডিকেল আছোতো তাৰপিছত পিছফালেদি কোঠাৰে নেকি দেখাইছে পিঠিত মাৰিছে তাৰমানে মই এক্সাৰচাইজ চাইছো পেটত এইখিনি ঠাইত পচি যোৱা গৈছে এই হাৰ্টত গোটেই আমাৰ কলা পৰি গৈছে আৰু তাৰ ব্ৰেইনত ইফালে একোৱে নাই ৰিপৰ্ট মতে দি কি নাম আছিল তেখেতৰ যাৰ মৃত্যু হৈছিল? মানিক বড়ো কি কাম কৰিছিল তেখেতে? এই হাজিৰা কামলা কৰে ঘৰতে গাঁৱত আৰু এইফালে তাৰমানে কি এতিয়া কাচিন আছে দাঁত সৰি গৈছে ইফালে নাকত এনেকে কাটা চিন আছে এনেকুৱা আৰু তাৰমানে নিৰ্মমভাৱে হত্যা কৰিছে। নিৰ্মমভাৱে হত্যা কৰিছে একদম কাৰণ মাছখিনিৰ কাৰণে তাহোন কাইটা লাগি এনে সি পুতেককহে সুধবা গৈছিল মোৰ ল'ৰাটো কিহৰ কাৰণে মাৰিল বুলি এনে সুধবা যাৱাতে সি বাটত সেনকে মাতাই নি হেনে মাৰবা লগা কথা নহয় নহয় এতিয়া দুটাকে চলি কেনকে পঢ়াব কেনকে চামলিব সি এতিয়া আমাক ন্যায় লাগবয়ে কিহেৰে মাৰিছে? খন্তা গছ বাৰী উঘলাই মাৰা দেখছো খন্তাই দি মাৰছি অহাই চাবোন লৈছি আৰু কেকৰিটাও লৈছি ডাঙৰ ল'ৰাটো কৈছি নহয় কাটছিলে বোলে ডাঙৰ ল'ৰাটো গহাই দি কাটাতে উল্টাকে পৰছি বোলে চলিটোৰো চাবা নামনে এতিয়া ন্যায় লাগবয়ে দুটাকে চলি আছে নহয় কাই চামলিব কোনে লাগবয়ে মাৰিছে? মোক নামটো নাজনো ছাৰ মই এতিয়া যিমান যিগুলো মই যি হাহাকে হংতো যিটো মানিক বৰৰ আমাক ন্যায় লাগবয়ে চলিটো কৈছি না মই বৰপেটা ৰোডত কিবা বৰপেটাত মইয়ে গৈছো মেডিকেলত অপাৰেশ্যন কৰাতে ফাটছি নাইটোৰ কাষেদি ফাটাতে সেনকে চিলানি মাৰি এনে আনলাক আনাতে আইচি ৰুমত সোমাইছিল আইচি ৰুমত এক ৰাতি মাত্ৰ পোৱা মৰছি আমাক ন্যায় লাগবয়ে পুলিচ আহিছে ন? পুলিচ আহিছে মানুহ ন্যায় ধৰিছে- লাগবয়ে মানুহ ধৰিছে ন? ধৰছি দুটা তাহাৰ ঘৰখানে হতি আমাক ন্যায় লাগবয়ে এই দুটা চলি কেনকে চামলিব মোৰ বইনি কেইজনমান জড়িত আছে ঘটনাটোত? তাহাৰ ঘৰখানে হতি কইটা পৰিয়াল নো তাকেতো গোটেই ঘৰৰ পৰিয়ালে